সকলোলৈকে নমস্কাৰ জনাই মই আজি এবিধ পেৰাৰ ৰেচিপিৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এইবিধ পেৰা বনাবৰ কাৰণে মই লৈছোঁ অলপ কঁঠালৰ গুটি। প্ৰথমতে কঁঠালৰ গুটিখিনি বাকলি গুচাই ভালদৰে চাফা কৰি লোৱা হৈছে। চাফা কৰাৰ পিছত 5টা হুইচেল অহালৈকে বইল কৰি লৈছোঁ। বইল কৰাৰ পিছত ঠাণ্ডা হ'বৰ কাৰণে এটা পাত্ৰত উলিয়াই ৰাখি দিয়া হৈছে। এতিয়া বইল কৰি ৰখা কঁঠালৰ গুটিখিনিৰ লগত গাখীৰ এড কৰি এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। গোটেইখিনি গুটি অলপ অলপকৈ লৈ ভালদৰে পেষ্ট বনাই ল'লোঁ। কঁঠালৰ গুটিৰ পেষ্ট, চেনি পাউডাৰ আৰু এয়া মিল্ক পাউডাৰ লৈছোঁ কঁঠালৰ গুটিৰ পেৰা বনাবৰ কাৰণে। এতিয়া এখন পেন গেছত গৰম হ'বলৈ পাতি দিছোঁ। গৰম হোৱাত ইয়াত 3 চামুচ ঘি দিছোঁ। এতিয়া কঁঠালৰ গুটিৰ পেষ্ট অলপ দি ঘিখিনিৰ লগত ভালদৰে মিহলি হৈ যোৱালৈকে অকণমান দেৰি ভাজি ল'ম। অলপ দেৰি ভজা পিছত ইয়াত সোৱাদ অনুসৰি চেনি পাউডাৰ আৰু মিল্ক পাউডাৰখিনি এড কৰি লৈছোঁ। ভাজোঁতে গেছটো চিমত দি লৈছোঁ। ভালদৰে গোটেইখিনি ভাজি লৈছোঁ। ভাজি থাকোঁতে হাতখন এৰি দিব নালাগে, নহ'লে পেনখনত লাগি যাব পাৰে। পেনখন এৰি দিছে, আমাৰ ৰেডি হৈ গৈছে পেৰা বনাবৰ কাৰণে। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত হাতত অলপ ঘি লগাই মই গোল কৰি কৰি পেৰা আকাৰত বনাই ল'ম। গোল কৰি কৰি হাতেৰে হেঁচা মাৰি পেৰা আকাৰত বনাই লৈছোঁ। ঠিক একেদৰে মই গোটেইখিনি বনাই ল'ম। মাজে মাজে হাতত অকণমান ঘি লগাই লৈছোঁ, নহ'লে লাগি যাব পাৰে। আৰু ঠাণ্ডা হোৱাৰ পিছতে মই গোটেইখিনি বনাইছোঁ। এই ৰেচিপিটো মই মোৰ মাৰ পৰা শিকা হয়। পেৰাখিনি দেখাত ভাল লাগিবৰ কাৰণে মই মাজত এটা এটা বাদাম লগাই দিছোঁ। আমাৰ কঁঠালৰ গুটিৰ পেৰা ৰেডি হৈ গৈছে। এই পেৰাবিধ খাবলৈ বিৰাটেই টেষ্টি হয়। কঁঠালৰ গুটিৰ পেৰা বনাবলৈ বিৰাটেই সহজ আৰু বেছি বস্তুও প্ৰয়োজন নহয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।